নমস্কাৰ গাইছ, আজি গৰু বিহু আৰু আমি আজি ঘৰত কি কৰিছোঁ আপোনালোকক দেখাওঁ। চাই থাকক। যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। বাকী চাই থাকক। আৰু আমাৰ গৰু গা ধুৱাই প্ৰায় হৈয়ে গৈছে আৰু এতিয়া গৰুকেইটা অকণমান এৰি আহিম। এইকেইটাই হ'ল আমাৰ গৰু আৰু ইহঁতকে জাতি লাও বেঙেনা এইবিলাক আছে আৰু এইবিলাকে মাৰি পঠাই দিছোঁ। বাকী গৰু চৰু থোৱাৰ পাছত আমাৰ চবলৈ বস্তু এটা আনিছিলোঁ, কিন্তু ইয়ালৈ এযোৰ চেণ্ডেল আনিছিলোঁ, চেণ্ডেলযোৰ নহ'লগৈ। তাৰ ভৰিৰ জোখেৰে সৰু হ'ল। এতিয়া ভাবিছোঁ তাক আকৌ বেলেগ এযোৰ চেণ্ডেল দিব লাগিব, সেইকাৰণে তাক লৈ গ'লোঁ মাৰ্কেটত। আৰু মাৰ্কেটত যোৱাৰ আগতে আমাৰ ঘৰৰ মই ৰোৱা এইজোপা হ'ল কপৌ ফুল। এজোপাই আছে কপৌ ফুল, মজাকৈ ফুলিছে কিন্তু দেই। এইজোপা লগোৱা 3 বছৰমান হৈ গ'ল, এইবছৰহে প্ৰথম ফুলিছে। আৰু এইপিনে কুকুৰা জুকি আছে। তাৰ পাছত আহি গ'ল এইপিনে চাহ, তিলৰ পিঠা, তেলৰ পিঠা আৰু নাৰিকলৰ লাড়ু। এইকণ খাই লৈহে আৰু মাৰ্কেটত যাম। আকৌ ওচৰৰ খুৰীহঁতৰ ঘৰত চাহ খাব মাতিল। ইয়াতো সেই একেই, ইয়াত চাহ তাহ খাই আৰু এইটো যিটোৰ কাৰণে চেণ্ডেল নুজুৰিলে, যাৰ কাৰণে আমি মাৰ্কেটত যাম, এইটো হ'ল চাই লওক আমাৰ দাইৰ ল'ৰা, মানে পাপাৰ ভাইকৰ ল'ৰা। এয়া চাহ খাব লৈছোঁ, চাহ খাওঁ আৰু বাকী চাই থাকক। আৰু আহি গ'লোঁ আমি। এইটো হ'ল আমাৰ ৰাস্তাটো বনোৱা বেছি দিন হোৱা নাই। কিমান যে বেয়া ৰাস্তাইদি আমি স্কুল গ'লোঁ, এতিয়াহে ভাল হৈছে। আৰু এইটো তাৰ হাঁহি চাওক, তাৰ ফূৰ্তি। আৰু ধেমাজিত একো মাৰ্কেট বিচাৰি নাপালোঁ, এখনেই পালোঁ, বিশাল মাৰ্কেট। ইয়াতে চাব আহিলোঁ, তাৰ কাৰণে চেণ্ডেল আৰু চাওঁ ব'লক আপোনালোককো দেখাওঁ। তামাম মানুহ বে, মানে চাইছোঁ ইটো সিটো কি বস্তু চাওঁ, কি লওঁ তাকে চাই ফুৰিছোঁ আৰু একদম বস্তু পূৰা আছে, কি ক'ম আৰু। তোক কি লাগিব ক? পেণ্ট লাগিব নে চোলা লাগিব? পেণ্ট লাগিব নে চোলা লাগিব? পেণ্ট। ব'ল সেইপিনে যাম। অ'কে। আৰু তাক কিনি দি এইপিনে মই অলপ ঘূৰিব গুচি আহিলোঁ, তাক ঘৰত থৈ। আৰু আমাৰ ঘৰৰ ওচৰতে অৰুণাচলত ইমান মজা লোকেশ্যন আছে, মই ভবাই নাছিলোঁ। ইয়াৰ ভিউটো কিন্তু চাবলগীয়া। গাইছ, এতিয়া মই আছোঁ অসমত আৰু এতিয়া অৰুণাচলত যাম। এয়া মই অৰুণাচলত আহি গ'লোঁ, আধা অসমত আধা অৰুণাচলত। আমাৰ গাঁৱৰ এইডোখৰৰ পৰা আমাৰ গাঁও ষ্টাৰ্ট আৰম্ভ, আৰু এইপিনৰ পৰা অৰুণাচল আৰম্ভ হ'ব। আমাৰ গাঁওখন একদম পাহাৰৰ পৰা আৰম্ভ আৰু বাৰিষা হ'লে একদম তামাম পানী মেলি দেখা। এইবিলাক চব বাৰিষা হ'লে পানীত পূৰা ডুবি থাকে। অ'কে, এতিয়া দেখাম আপোনালোকক আমাৰ গাঁৱৰ নামঘৰটো। লেফ্ট ছাইডে চাব হা, এইটো হ'ল আমাৰ গাঁৱৰ নামঘৰ। এইটোৱে হ'ল আমাৰ গাঁৱৰ নামঘৰ। এয়া আমাৰ গাঁও। গাইছ, সেইখন আমাৰ গাঁৱৰ যোনখন LP স্কুলত মই পঢ়িছিলোঁ, সেইখন স্কুল। এতিয়া আহক আমাৰ LP স্কুলখন অলপ চাওঁ। এতিয়া LP স্কুলখন বন্ধ হ'ল, এইখন স্কুল, কিন্তু তথাপিও এবাৰ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এইখনে হ'ল আমাৰ গাঁৱৰ স্কুলখন, LP স্কুলখন, যিখন স্কুলত মই পঢ়িছিলোঁ। ইয়াতে আমি বহি ভাত খাইছিলোঁ আৰু মই ইয়াতে আঁঠু কাঢ়িছিলোঁ। এইখন অলপ তলা লগোৱা আছে, বৰ্তমান অলপ ভিতৰলৈ দেখাইছোঁ। আমাৰ ক্লাছবিলাক ইয়াতে আছিলে। আৰু ইয়াত আমাৰ ৰান্ধনী ঘৰ আছিলে। সেই তাত এটা টিউবৱেলটো আছে এতিয়া। এইটো টিউবৱেল আছিলে, আমি ভাত খাই ইয়াতে কাঁহী ধুইছিলোঁ। আৰু এইটো টিউবৱেল, ইয়াতে আমাৰ আছিলে ৰান্ধনী ঘৰ। এইপিনে টয়লেট আছিলে ইয়াতে। এই অৱস্থা আৰু বৰ্তমান স্কুল যিহেতু অফ হৈ গ'ল। এইখনে আছিলে মই পঢ়া LP স্কুলখন, এতিয়া অফ হ'ল।
আৰু তাৰপাছত ধেমাজি টাউনত এক পাক ঘূৰি আকৌ ঘৰলৈ বুলি, কাৰণ সন্ধিয়া হ'লেতো একদম বিহু মাৰা হ'ব ন। চ' জল্দি গৈ বিহু মাৰিবৰ কাৰণে ওলাওঁগৈ, আপোনালোকে চাই থাকক। গাইছ, আজি বিহুৰ প্ৰথম দিনৰ কাৰণে নিজৰ গাঁৱৰ নামঘৰত আহিলোঁ আৰু চাওঁ আহক ইয়াত কেনেকৈ বিহু আমাৰ পালন কৰি আছে। সকলোখিনি চাওক, আপোনালোকে চাই থাকক, বাকীখিনি আপোনালোকক পাছত জনাই আছোঁ। ব'লক আজি আমাৰ গাঁৱৰ নামঘৰত বিহু দেখাওঁ। আৰু আজি হ'ল বিহুৰ দ্বিতীয় দিন। আজি আমাৰ গাঁৱৰ যুৱ সংঘতে বিহু পাতিছে। 3 দিন গোটেই গাঁওখনত 3টা ছাইডত পতা হয়। গাঁওখনৰ ইমূৰে এদিন আৰু মাজত এদিন। আজি হ'ল যুৱ সংঘত, আৰু চাওক কেনেকুৱাকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বিহু নাচি আছে। কি বনাইছে? ভাত বনাইছে নেকি? এনে চব্জি বনাই আছে আমাৰ। আৰু ইমানতে মই মোৰ এই ব্লগটি সামৰিলোঁ। এনেই অলপ স্মৃতি সাঁচি ৰাখোঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।